তো হে গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মানে আজি গাইজ দোকানৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো মানে কথাটো হ'ল কি আমাৰ ইয়াৰে মানে গাঁও এখনত মানে ওচৰৰ গাঁও এখনত মানে মুকলি বিহু আছে আৰু মুকলি বিহু মানে গাইজ বহুত সৰুতে চাইছিলোঁ, বহুত বছৰ আগতে চাইছিলোঁ। তো এতিয়া নতুনকৈ চাওঁ নাই, তো ভাবছোঁ এবাৰ মুকলি বিহুখন চাই আহোঁ, কেনেকৈ কি পৰিৱেশ হৈছে গোটেইখিনি চাই আহোঁ বুলি ভাবছোঁ। আৰু এইফালে আমাৰ সৌৰভ আছে। সৌৰভ কেনেকৈ কি কৰিবি? বহুদিনৰ মূৰত ফাংচনো চাওঁ নাই আৰু ফাংচন গাইজ চাবা একদম মনে, কাৰণ আমাৰ জুবিন দা নাই না, কি চাবি আৰু মানে বিহুটো আহিবাৰ আমাৰ কাৰণে সেমেকা জুবিন দা নাই মানে, তথাপিতো আজি মুকলি বিহুটো চাওঁ আৰু। তো যিয়ে নহওক বাকী গাইজ এতিয়া ডাইৰেক্ট বেছি আৰু কথা চথা নকওঁ গাইজ, তাতে বহুত হুলস্থুল, কথা ক'লেও শুনা নাপাব, তথাপিতো কথা ক'ব চেষ্টা কৰিম আৰু দুই এটা। তো ডাইৰেক্ট যাই মুকলি বিহুখন আপোনালোকক তাৰে অনুষ্ঠানটো দেখাই আছোঁ আৰু আপোনালোকে চাই থাকক বঢ়িয়াকৈ। দিয়ক গাইজ। তো মানে গাইজ বহুত দিনৰ মূৰত মানে মুকলি বিহু চাব আহিছোঁ আৰু আপোনালোককো দেখাই আছোঁ, চাই থাকক। যেখনি বাৰু দেখাই আছোঁ দিয়ক, চাই থাকব গাইজ। অনুভৱটো কেনে? বহুত ধুনীয়া, বহুত দিনৰ মূৰত বহাগ বিহু বুলি ফাংচনে জনাই সেয়ে ফাৰ্ষ্ট চালোঁ। তো চাই আছোঁ দিয়ক গাইজ, যেখনি বাৰু দেখাই আছোঁ, চাই থাকক বঢ়িয়াকৈ।
তো গাইজ আপোনালোকক ভালদৰে দেখালোঁ আমাৰ মুকলি বিহুৰ অনুষ্ঠানটোৰ কিছুমান পৰিৱেশ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু নেক্সট ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। সকলোৱে ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।